অসম চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাত্ৰ ন্যূনতম পৰিমাণৰ বৰঙণি অৰ্থাৎ কণ্ট্ৰিবিউশ্যন পৰিশোধ কৰি আপ টু 5 লাখলৈকে নিজৰ লগতে পৰিয়ালৰ ডিপেণ্ডেণ্ট সদস্যসকলৰো চিকিৎসা ব্যয় লাভ কৰিব পাৰিব বুলি আমি জানিব পাৰিছোঁ। এই যোজনাৰ অধীনত প্ৰাইভেট হস্পিটেলত চিকিৎসা কৰিলে কেনেধৰণৰ সা-সুবিধা লাভ কৰিব আৰু তাৰ বাবে কৰ্মচাৰীসকলে কিমান পৰিমাণৰ বৰঙণি দিব লাগিব, এই সকলো বিষয় সামৰি আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। নতুন দৰ্শকসকলে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এই যোজনাৰ অধীনত সকলো ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ পচন্দৰ যিকোনো হস্পিটেলত, লাগিলে সেয়া অসমৰ বাহিৰৰ হস্পিটেলেই নহওক কিয়, চিকিৎসা সেৱা লাভ কৰিব পাৰিব আৰু এই চিকিৎসা ব্যয় সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু তাৰ বাবে আপুনি ৰিইম্বাৰ্চমেণ্ট অনলাইনত ক্লেইম কৰিলেই হৈ যাব। এতিয়া জানো আহক, এনেধৰণৰ সুবিধা লাভ কৰিবলৈ কৰ্মচাৰীসকলে কিমান পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব। এই পৰিমাণটো MMLSAY.Assam.Govt.in পৰ্টেলত স্পষ্টকৈ লিখা আছে যে কৰ্মচাৰীসকলৰ গ্ৰেড অনুসৰি প্ৰতি মাহে বৰঙণি দিব লাগিব আৰু সেয়া হৈছে গ্ৰেড 1ৰ কৰ্মচাৰীসকলে 500 টকা আৰু গ্ৰেড 2ৰ কৰ্মচাৰীসকলে 325 টকা, গ্ৰেড 3ৰ কৰ্মচাৰীসকলে 225 টকা আৰু গ্ৰেড 4ৰ কৰ্মচাৰীসকলে 125 টকাকৈ প্ৰতি মাহে দিব লাগিব। আৰু এই মাহিলী বৰঙণি প্ৰথম বৰ্ষৰ বাবে CGHS অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিমৰ আধা কৰি লোৱা হৈছে। আৰু এই মান্থলি বৰঙণি কৰ্মচাৰীৰ গ্ৰেড অনুসৰি নেক্সট দ্বিতীয় বৰ্ষৰ পৰা ফুল CGHS হাৰত লোৱা হ'ব, যিটো বৰঙণি তেতিয়া প্ৰথম বৰ্ষৰ ডাবল হ'বগৈ, অৰ্থাৎ গ্ৰেড 1ৰ 1000, গ্ৰেড 2ৰ 650, গ্ৰেড 3ৰ 450 আৰু গ্ৰেড 4ৰ 250 ৰুপিজ হ'বগৈ। ছাৰ বাইদেউসকল, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহোঁ, এই হস্পিটেলসমূহত কেনেধৰণৰ সা সুবিধা লাভ কৰিব, মানে চিকিৎসাৰ বাদে ৰোগীৰ থকা মেলাৰ বাবে ৱাৰ্ড, কেবিন আদি কেনেধৰণৰ সুবিধা পাব পাৰে। ছাৰ বাইদেউসকল, CGHS এণ্টাইটেলমেণ্ট ক্ৰাইটেৰিয়াৰ ভিত্তিত অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম প্ৰাপ্যতাৰ মাপকাঠিৰ ভিত্তিত গ্ৰেড অনুসৰি ৱাৰ্ডছ, ছেমি কেবিনছ আদি কৰ্মচাৰীসকলে লাভ কৰে। সাধাৰণতে গ্ৰেড 1ৰ বাবে প্ৰাইভেট কেবিন, গ্ৰেড 2ৰ বাবে ছেমি প্ৰাইভেট কেবিন, গ্ৰেড 3 আৰু 4ৰ বাবে জেনেৰেল ৱাৰ্ড বা শ্বেয়াৰ্ড কেবিনৰ সুবিধা দিয়া হয়। কিন্তু এইখন মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচ মেমৰেণ্ডাম অনুসৰি 7 CPC অনুসৰি যদিহে বেচিক পে আপ টু 36,500 ড্ৰ কৰা কৰ্মচাৰী হয়, তেওঁলোকে জেনেৰেল ৱাৰ্ড আৰু 36,501 টকাৰ পৰা 50,500 টকালৈ ড্ৰ কৰিলে বেচিক পেৰ কথা কৈছোঁ, তেতিয়া ছেমি প্ৰাইভেট আৰু 50,500 টকাৰ ওপৰত ড্ৰ কৰা কৰ্মচাৰীসকলে CGHS অনুসৰি প্ৰাইভেট কেবিন লাভ কৰাৰ সুবিধা আছে। আৰু এই সকলোখিনি সুবিধা কৰ্মচাৰীজনৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো ডিপেণ্ডেণ্টে লাভ কৰিব পাৰিব, মাহিলী মাত্ৰ ন্যূনতম পৰিমাণৰ বৰঙণি পৰিশোধ কৰিয়েই। এই সুবিধা সকলোৱে লোৱা উচিত, কাৰণ কালিলৈ কাৰ কি অসুবিধা হয় কোনে জানে। আপোনালোকক বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে থকাৰ বাবে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ।